ছাত্ৰ-ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী পৰীক্ষা পাছ কৰিলে যিবিলাকৰ ধৰি লওক 80% ওপৰত আছে সেইবিলাকৰ এখন মেৰিট লিষ্ট প্ৰকাশ পাইছে মানে যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী যিটো স্কিমৰ আন্ডাৰত স্কুটি প্ৰদান কৰিব সেইটোৰ যিখন মেৰিট লিষ্ট আছে মেৰিট লিষ্টখন প্ৰকাশ কৰিছে তোমালোকে কেনেকৈ চাবা এই ভিডিঅ'টোত মই দেখুৱাই আছো ভিডিঅ'টো যদি ভাল লাগে শেয়াৰ কৰি দিবা আৰু যদি এতিয়ালৈ ফলো কৰা নাই ফলো কৰি ৰাখিবা আৰু যদি ইউটিউবত চাই আছা সাবস্ক্ৰাইব কৰিবা এতিয়া দেখাই আছো তোমালোকক কেনেকৈ লিষ্টখন চেক কৰিবা আৰু যদি তোমালোকক লিংক লাগে মোক কমেন্ট কৰিবা মই লিংক হলেও দি দিম এতিয়া চাই লোৱা কেনেকৈ চাব লাগিব তো ইয়াৰ বাবে তোমালোকে গুগলত সাৰ্চ কৰিবা গুগলত সাৰ্চ কৰি দিবা এছাম কেৰিয়াৰ বুলি ঠিক আছে এছাম কেৰিয়াৰ বুলি সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পিছত তোমালোকে ইয়াতে এটো যেটো ফাৰ্স্ট অপচন আছে ইয়াতে ক্লিক কৰিবা এছাম কেৰিয়াৰ বুলি তাৰ পিছত ইয়াতে তলত যাবা গৈ দেখাবা ইয়াতে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম এছাম ফ্ৰী স্কুটি স্কিম মেৰিট লিষ্ট ঠিক আছে ইয়াতে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকৰ প্ৰজ্ঞান ভাৰতী তোমালোকৰ ইয়াতে কিছুমান তোমালোকৰ গোটেইখিনি থাকিব প্ৰজ্ঞান ভাৰতী স্কিম 2025 ইন গভৰ্নমেন্ট অফ আসাম স্কিম ওয়াজ লঞ্চ ইন 2020 এটো মানে স্কিমটো 2020 ত আছিল তো এটো ফাৰ্স্ট ডিভিজনক দিছিলে ইয়াতে লিখিছে তাৰপৰ 2025 আন্ডাৰ দা স্কিম দা গভৰ্নমেন্ট উইল প্ৰভাইড স্কুটাৰ ইন অল ষ্টুডেন্ট হু অবটেইন 80% অৰ মোৰ মাৰ্ক ইন হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশন যিবিলাকে 80% বা 80% ৰ ওপৰত পাব সেইবিলাকে স্কুটিটো প্ৰদান কৰিব ইয়াতে লিখিছে তাৰপিছত প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম ডিটেইলছটো ইয়াতে দিছে প্ৰজ্ঞান ভাৰতী স্কিম তাৰপিছত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড তাৰপিছত গভৰ্নমেন্ট অফ আসামে দিছে তাৰপিছত ইয়াত তলত লিখিছে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেন্ট নাম্বাৰ অফ ডিপাৰ্টমেন্ট হায়াৰ এডুকেশ্যন ডিপাৰ্টমেন্ট আসাম তাৰপিছত নাম্বাৰ অফ এলিজিবল ক্যান্ডিডেট টু বি আপডেটেড বৰ্তমান আপডেট দিয়া নাই কিমান মানে এলিজিবল আছে ক্যান্ডিডেট তো তাৰপিছত অফিচিয়েল ওয়েবসাইট এটো sevaonline.org তাৰপিছত ইয়াতে তললৈকে যাবা মানে এটো কি হৰ কাৰণে দিছে এখিনি তোমালোকে পঢ়িব পাৰিবা টু ফস্টাৰ মানে যিবিলাক কম্প্ৰেহেনসিভ মানে লৰা ছোৱালীৰ মাজত যাতে প্ৰতিযোগিতা হয় সেই কাৰণে মানে এটো স্কুটি প্ৰদান কৰে আৰু ইয়াতে লিখিছে আৰু তাৰপিছত টু মোটিভ ষ্টুডেন্ট টু প্ৰিউজ হায়াৰ এডুকেশ্যন মানে এটো হায়াৰ এডুকেশ্যন কাৰণে মোটিভ কৰাৰ কাৰণে এটো কৰিছে তাৰপিছত ইয়াতে লিখিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰজ্ঞান ভাৰতী স্কিম এতে এলিজিবিলিটিটো চাই লবা তোমালোকে ষ্টুডেন্ট হ্যাভ টু বি ৰেসিডেন্ট অফ দা ষ্টেট অফ আসামৰ হ'ব লাগিব তাৰপিছত দা ষ্টুডেন্ট মাষ্ট অবটেইন 80% বা 80% ৰ ওপৰত মাৰ্ক থাকিব লাগিব তাৰপিছত ইয়াতে তললৈকে যাবা ইয়াতে দেখাবা হাউ টু এপ্লাই ফৰ প্ৰজ্ঞান ভাৰতী স্কিম ইয়াতে আগতে যে 2020 ত অনলাইন হৈছিল 2025 ত বৰ্তমান কেনেকে হ'ব হেতু নাই কোৱা নাই বৰ্তমান কেই তাৰিখৰ পৰা হ'ব তো ইয়াতে লিখিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আসাম হেড ৰিলিজ দা লিষ্ট অফ এলিজিবল ষ্টুডেন্ট ফৰ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম ইয়াতে মানে লিষ্টখনে মানে প্ৰকাশ কৰিছে তো ইয়াতে দেখিছে নে মেৰিট লিষ্ট অফ বয়জ তাৰ মেৰিট লিষ্ট অফ বয়জ আৰু ইফালে দিছে মেৰিট লিষ্ট অফ গাৰ্লছ তো ইয়াতে তিনিটা অপচন দিছে আৰ্টস কমাৰ্স তাৰ পিছত সায়েন্স আৰ্টস কমাৰ্স সায়েন্স ঠিক আছে ইয়াৰে তোমালোকৰ যেটো লৰা হয় তোমালোকে যদি আৰ্টছত তোমালোকে পাস কৰিলা হাই সেকেন্ডাৰী তেনেহলে আৰ্টছত ক্লিক কৰিবা যদি কমাৰ্সত ক্লিক কৰিবা যদি সায়েন্সত ক্লিক কৰিবা আৰু ছোৱালীখিনিও 80% বা 80% এবভ যিখিনিয়ে পাইছে ইয়াতে ক্লিক কৰিবা সাপোজ মই লৰাৰ আৰ্টছত ক্লিক কৰি দিলো এইবিলাক দেখিছে নে 38 টা টোটাল পেজ আছে ইয়াৰে পৰা তোমালোকে ডাউনলোড কৰি লবা তাৰ পিছত ইয়াতে তোমালোকে দেখা পাবা ইয়াতে সোৱা মই জুম কৰি দিছো ইয়াতে তোমালোকে দেখা পাবা ডিস্ট্ৰিক্টৰ নাম থাকিব তাৰ পিছত থাকিব ইয়াতে নেম এণ্ড এড্ৰেছ অফ দা ইনষ্টিটিউচন মানে তোমালোকে কোনখন কলেজৰ পৰা পাস কৰিলা তো তাৰ পিছত ইয়াতে থাকিব নেম অফ দা ক্যান্ডিডেটৰ নাম থাকিব তাৰ পিছত ফাদাৰ্স নেম থাকিব ৰোল নাম্বাৰ থাকিব তাৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব ৰেজিষ্টাৰ সেশন থাকিব তাৰ পিছত ইয়াতে টোটাল মাৰ্ক অবটেইন থাকিব তাৰ পিছত এটো দেখিছানে এইবিলাক 81% তাৰ পিছত 80% এখিনি ইয়াতে এনেকে থাকিব মানে তোমালোকে কেতিয়া গোটেইখিনি ইয়াতে পাবা আৰু তাৰ পিছত তোমালোকে ইয়াৰে যিখন লিষ্ট আছে ইয়াতে চেক কৰি লব পাৰিবা তোমাৰ নামটো আছে নে নাই যদি 80% আছে অবিয়াসলি থাকিব বাট তথাপিও চেক কৰি লবা এবাৰ ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিবা আৰু চেনেলটো ফলো কৰি দিবা থ্যাংক ইউ